মানুহটো মানে থাকে
এজন গুপ্ত চৰে সদায় মোৰ পাছে পাছে কৰিছিলে। ইমান দিনে সিহঁতে মোৰ গাত চাট দিবলৈ সাহস কৰা নাছিল। আজি আজি দীপৌ ঘাটৰ ওচৰত মোৰ গাৰ কাষেৰে দুমাত কাৰ ঘূৰাই গ'ল। মই উভতি চাই দুজন মানুহ দৌৰি যোৱা দেখি সিহঁতৰ কপাল ভাল, বিচাৰি নাপালো। পুৱা হ'লে সিহঁতক ডুবাই কাপোৰ এচাৰি এচাৰি লৈ যায়। কি কথা? আজি গধূলিতে হ'ব পাৰে। গুপ্ত চৰে চলেৰে নোৱাৰে বাবে সেইবাৰ দেখা দেখিকৈ লাগিছে জয়া। সকলো কোঁৱৰ শেষ হ'ল। এতিয়া মোক মাৰিব পাৰিলে সিহঁত নিষ্কন্ত হ'ব। থোপাই মোৰ এই দুই বাহু, জয়া মোৰ এই দুই বাহু। ৰজা কইনা ইমান মোৰ সৈন্যৰ লগত আপুনিসকলে কি কৰিব? বাকীবোৰে যে আপোনাক বন্দী কৰিব নহয়। সিহঁতৰ উৰিদাত মাৰিব পৰা শক্তি মোৰ এই দুবাহুত আছে জয়া। উৰিদাকৈ মাৰিলে ৰজাৰ ঘৰীয়া সৈন্য শেষ নহয়। বাকীবোৰে আপোনাক বন্দী কৰিব। মোক মাৰিব পাৰিব, কিন্তু বন্দী কৰিব নোৱাৰে জয়া। মৰিব লগা আছে যদি বীৰৰ দৰে মৰিব। তথাপিতো পৰাধীন নহওঁ জয়া। মজা হৈছে। ৰজাৰ চাবলৈ নৰাখন চুৰি কথা পাপৰ যোগ্য প্ৰতিফল দিবলৈ এটাকৈ বাস কৰে। ইমানবোৰ বৰফ অংগঠৰ কৰে প্ৰতিশোধ লওঁ। ঘৰলৈ বহি মৰম বৰণ কৰাতকৈ এবাৰ পাপিক উপস্থিত শাস্তি কৰে। ৰজাৰ চাকৰি যাব কেনেকৈ? ৰজাৰ সংখ্যা হাতত পৰিব আপুনি। যেনেকৈ নহওক মৃত্যুৰ বাবে অন্য উপায় নাই জয়া। জীৱৰ দৰে মৰাতকৈ এবাৰ চেষ্টা কৰি মৰিম। আপোনাৰ অবিহনে আপুনি মৰিব নোৱাৰে। জীয়াই থাকিবই লাগিব আপুনি। আপুনি এবাৰ ভাবি চাওক। আপুনি কেৱল নিমিত্তে নহয়, আমাৰ মৰমৰ চেনেহৰ ফুলাৰুপি নিমিত্তে নহয়, আনকি আপোনাৰ
সকলোৰে লগতে ৰজাৰ কন্যা আহিব আৰু তাৰ লগতে আপুনি এইখন এৰি যাব মহোদয়। কি পলাই প্ৰাণ ৰক্ষা কৰিব লাগিব? তেনে কথা নকওঁ আগয়া। এই গদাপাণি তাৰ পুৰুষ নহয়। আজি চিনিবই নোৱাৰিলা? আপোনাক চিনো বুলিয়ে কয় অনুৰোধ কৰিম। জয়া, প্ৰাণৰ ঘৰত প্ৰাণে কাপোৰো খাব পাৰে, কিন্তু স্বদেশ স্বজাতিৰ নিমিত্তে প্ৰাণ ৰক্ষা কৰা কেতিয়াও কাপোৰ খাব নোৱাৰিব মহোদয়। আপুনি এতিয়া এৰি যাওক, মই আপোনাক যাব কৰিছোঁ। মোক অলপ ভাবিবলৈ দিয়া জয়া। নিজৰ শত্ৰুৰ বিৰুদ্ধে বহু সঞ্চিত কৰিবলৈ সময় আৰু প্ৰযুক্তি চাই কামৰা এই যুগৰ নিয়ম। মই আপোনাক যি কৰিবলৈ কৈছোঁ তাত লজ্জিত হোৱাৰ কোনো কাৰণ নাই। মই কিমান দিন জীয়াই থাকোঁ তুমি জানি জীয়া কৰিব পাৰে নিজৰ স্বাৰ্থ পূৰণৰ নিমিত্তে ইমান ভয়ংকৰক হত্যা কৰিব আৰু সকলোবোৰ আপুনি সহ্য কৰিব। নহয় মহোদয়, আপুনি কেইজনমান স্বাৰ্থ এবাৰ ভাবি চাওক, তুমি আত্মগোপন কৰি থাকিলে আপুনি সকলোবোৰ ৰক্ষা কৰিব পাৰিব। নহ'লে যে সমাধি হ'ব মহোদয়। তুমি মোক সন্মান কৰি তুলিছা। মোৰ অন্তৰৰ হাহাকাৰৰ লগত তুমুল তৰংগ তুলিছা। মই কোনটো মোৰ প্ৰকৃত বৰ্তমান আপুনি যত্ন মেঘেৰে নগৰৰ বাহিৰ হওক, নিৰাপদ ঠাইৰ পৰা নগৰৰ গতিবিধি লক্ষ্য কৰা মহোদয়। এদিন নিশ্চয় সুযোগ আৰু সকলোবোৰ ৰজা আপোনাক চাকৰি হ'ব। এইদিন আপোনাৰ বৰ্তমান আৰু ভৱিষ্যত আত্মসমৰ্পণ আৰু আত্মৰক্ষা কোনটো মোৰ প্ৰকৃত পথ? ধৰা দিলে গৌৰৱ ৰক্ষা আৰু পালৰ সংকেত, পলনে আত্মৰক্ষা আৰু দুৰ্যোগৰ কলংক। মোৰ অন্তৰাত্মাই কৈছে আত্মসন্মান ৰক্ষা কৰি বিপদৰ সন্মুখীন হ'বলৈ, প্ৰাণ আহুতি দিবলৈ। কিন্তু জয়ৰ অনুৰোধ ই যে চেনেহৰ দাবী। জয়া অৱহেলা কৰিব নোৱাৰি। জয়াৰ কথাৰ নিমিত্তে মই সকলো মনুষ্যত্ব বিসৰ্জন দিম, প্ৰাণ ৰক্ষা কৰোঁ। জয়া জয়া তোমাৰ অনুৰোধ মই পালন কৰিম। তুমি মোক
কিন্তু মোৰ ভয় হয় জয়া মই পলাই গ'লে জানোচা তোমাৰ ওপৰত কিবা অত্যাচাৰ কৰে মোৰ মৰমৰ শুনালতে যদি কিবা অত্যাচাৰ কৰে জয়া এইবোৰ চিন্তা আপুনি নকৰিব মই নাৰীৰ ওপৰত কোনেও অত্যাচাৰ নকৰে আৰু বংশীয় জয়া তাৰোপৰি ৰজাৰ সৈন্য আপোনাৰ জয়া আমাৰ তোমালোকে এতিয়ালৈকে মোৰ আত্মা বিদ্ৰোহী হৈ উঠিছে জয়া গদাপানীয়ে ক'লে প্ৰাণ ৰক্ষা কৰিব লাগিব নহয় জয়া তোমাৰ নিশ্চয় কোনো কিন্তু সদয় কেনেকৈ জয়া মনে মনে চাই থাকি কথা
ব'লা